নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই হলো ধীৰাজ বৰ্মন আৰু তোমালোকে চাই আছে যোগব্যান আসাম আজি মই সিম্পলিফিকেশনৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ মেথছ লৈ আহিছো আৰু ইয়াৰ লগতে লৈ আহিছো তাৰ শৰ্ট ট্ৰিক গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সকলোকে চাই দেখিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত পাইলে শেয়াৰ কৰিবা ঠিক আছে তো আজি ফাৰ্স্ট কোৱেশ্চনটো লৈ আহিছো ফাৰ্স্ট কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন অলৰেডি আসাম পুলিচৰ এবিইউবিত আহি গৈছে খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় আচ্ছা এইবিলাক এনেকুৱা টাইপৰ মেথছ থাকিলে তোমালোকে জেনাৰেলি কি কৰিবা সিম্পলি প্লাস কৰিবা নহয় জানো এনেকে সাপোজ ইয়াতে 3 চাইটা আছে দেন 3 then 33 then and 3 তোমালোকে কি কৰিবা প্ৰসেসটো কি হল প্লাস কৰিবা এনেকে ইয়াতে 12 আহিব হয়নে then 3 3 is 9 plus 1 10 1 3 2 is 6 plus 1 7 and 3 এনেকে কৰিবা ঠিক আছে এনেকে তোমালোকে জেনাৰেলি কৰা ঠিক আছে এটো প্ৰসেসৰ ৰাইট হয় কিন্তু কেতিয়াবা দীঘল যেতিয়া বেছিকে ভ্যালু দিয়া থাকিব তেতিয়া অকনমান কি হয় সময় বেছি লাগিব ঠিক আছে তো তেনে ক্ষেত্ৰত তোমালোকে এটা কাম কৰিব পাৰা চাবা মই কেনেকে কৰিম ইয়াতে and then ইয়াতে 3 3 3 মই কোৱেশ্চনটো এবাৰ লিখি লৈছো ইয়াতে 3 3 and 3 তোমালোকে চাবা কোনটো সংখ্যা আটাইতকৈ বেছি আছে মানে কোনটোত বেছি আছে চাবা ইয়াতে 3 চাৰিবাৰ আছে তো এটো আগত মই লিখিলো কেইবাৰ আছে চাৰিবাৰ then ইয়াতে কেইবাৰ আছে তিনিবাৰ then ইয়াতে কেইবাৰ আছে দুবাৰ and ইয়াতে কিমান আছে 1 সো একচুয়ালি তুমি কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে এইবিলাক ঠিক আছে মাল্টিপ্লাই কৰিব লাগে আৰু চাবা বেছি যেটো সংখ্যা থাকে হেতু রাইট সাইডত হ'ব রাইট সাইডত মানে চাবা ইয়াতে 4 আছে আৰু ইয়াতে কিমান আছে আগৰ সংখ্যাটো 3 গতিকে এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব এই দুটা যেতিয়া তুমি মাল্টিপ্লাই কৰিবা 12 হ'ব না জানো এই দুটা মাল্টিপ্লাই কৰিলে 12 হ'ব এই 12 ৰ আমি 2 2 লিখিম ইয়াতে ঠিক আছে আৰু হাতত কিমান থাকিল 1 হাতত কিমান থাকিল কেৰি 1 ঠিক আছে নেক্সটত কোনটো নাম্বাৰ আছে এটো 3 তিনিটা আছে ঠিক আছে তো আগৰ নাম্বাৰটো কিমান 3 and 3 * 3 কিমান হয় 9 ঠিক আছে 3 * 3 কিমান হয় 9 আৰু এই 9 ৰ লগত যেতিয়া আমি 1 প্লাস কৰিম কিমান হ'ব তোমাৰ 10 হ'ব হয়নে এই 10 ৰ পৰা ৰাইট সাইডত যেটো থাকে এটো আমি ইয়াতে বহাম ঠিক আছে 0 দেন হাতত কিমান থাকিল 1 দেন 3 2 is 6 3 2 is কিমান হল ইয়াতে 6 and 6 plus 1 কিমান হ'ব 7 হ'ব ঠিক আছে দেন 3 1 is 3 ইয়াতে চাবা 3702 এটো ডাইৰেক্ট তোমালোকে মুখে মুখে কৰিব পাৰিবা ঠিক আছে অকনমান প্ৰেক্টিস লাগিব প্ৰেক্টিস কৰিলে ইজি হৈ যাব আৰু তোমালোকে যদি এইটো ভাল পোৱা তেতিয়া এইটোৰে কৰিব পাৰা দেন নেক্সট এইটো এটা আছে ইয়াতে চাবা ইয়াতে 4 কেটা আছে পাঁচটা আছে তো ইয়াতে মই ডাইৰেক্ট ইমানখিনি লিখা নাই তো ইয়াতে কেটা আছে 4 চাবা ইয়াতে ওপৰ লিখি দি আছো ইয়াতে জায়গা নাই কাৰণে পাঁচটা আছে আৰু ইয়াতে কিমান আছে এটো চাৰিটা আছে ইয়াতে কিমান আছে তিনিটা আছে দেন দুটা আছে and 1 আছে হয়নে ফাৰ্স্ট আমি বেছিটো পূৰণ কৰিব লাগে 4 * 5 কিমান হ'ব 4 * 5 20 20 পৰা 0 টো লিখিলো ইয়াতে হাতত থাকিল 2 হাতত কিমান থাকিল 2 থাকিল ঠিক আছে দেন ইয়াতে 4 আছে আগৰ নাম্বাৰটো 4 and ইয়াতে 4 আছে 4 4 is 16 and 2 18 18 ৰ 8 1 ঠিক আছে 1 হাতত থাকিল এইবাৰ দেন আকৌ ইয়াতে 4 3 যে কিমান হ'ব 12 12 plus 1 কিমান হ'ব 13 হাতত কিমান থাকিল আকৌ 1 then 2 4 is 8 8 plus 1 কিমান হ'ব 9 and 9 হৈ গল ঠিক আছে এইবাৰ 4 * 1 4 কাৰণ হাতত এইবাৰ নাই তো 49380 49380 then option number C2 correct হ'ব এইবাৰ ঠিক আছে option number C2 correct হ'ব আৰু আগৰটোৰ option number কোনটো আছিল 3720 নে 02 আছিল তো option number B2 correct হ'ব আগৰটোৰ ঠিক আছে এইবাৰ question number 3 আচ্ছা কোৱেশ্চন নম্বৰ 3 বস্তুখিনি একে আছে চাবা ইয়াতে 4 এটা আছে দেন দুটা আছে দেন তিনিটা আছে দেন চাৰিটা আছে কিন্তু ইয়াতে কি হৈছে এক্সট্ৰা এই ফ্ৰেকশন বা ভগ্নাংশটো দিছে হয় না এক্সট্ৰা ফ্ৰেকশন বা ভগ্নাংশ দিছে এটো কেনেকে কৰিবা ইয়াতে দুটা পাৰ্ট কৰিবা দুটা পাৰ্ট মানে ফাৰ্স্টটো তোমালোকে যেটো আগৰ পৰা নিয়মটো জানা ইয়াতে 4 কেইটা আছে ইয়াতে 4 পাঁচটা আছে ইয়াতে কিমান আছে চাৰিটা আছে ইয়াতে কিমান আছে তিনিটা আছে ইয়াতে দুটা আছে ইয়াতে এটা আছে আগৰ যেটো প্ৰসেস আছে হেতু মতে কৰা তাৰ পিছত এই ভগ্নাংশটো আমি এক্সট্ৰাকে কৰিম বা ফ্ৰেকশনটো এক্সট্ৰাকে কৰিম ঠিক আছে ইয়াতে চাবা 5 4 is 20 তো বেলতে হাতত থাকিল 2 দেন 4 4 is 16 2 16 and 2 কিমান হ'ব 18 হ'ব একচুয়ালি 18 হ'ব and হাতত কিমান থাকিব 1 কেৰি হ'ব হয়নে and then 4 3 is 12 12 plus 1 কিমান হ'ব 13 13 ৰ পৰা 3 হাতত থাকিল 1 then 4 2 is 8 plus 1 কিমান হ'ব 9 and 4 1 is 4 ঠিক আছে 49380 এটো তো আগৰ বেলিকে আনসাৰটো আহিছিল কিন্তু এইবাৰ কি হয় হাফ কেইটা আছে চাবা হাফ যেতিয়া দুটা প্লাস কৰিবা হাফ হাফ দুটা প্লাস কৰিলে কিমান আহে 1 আহে ঠিক তেনেদৰে ইয়াতে হাফ দুটা প্লাস কৰিলে কিমান হ'ব +1 মানে +2 and half ঠিক আছে গটিকে তুমি কি কৰিবা ইয়াতে +2 আৰু কিমান আছে হাফ বা 2 হাফ লিখিলে হ'ব
দেন ইয়াতে কি হ'ব 49380 লগত 2 প্লাছ কৰিলে কি হ'ব 382 এণ্ড প্লাছ হাফটো এনেকৈ লিখিব পাৰা আমি ইয়াতে প্লাছ হাফ দেন ইয়াতে এনচাৰ কোনটো হ'ব চাবা 49382 হাফ এইটো অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব ঠিক আছে দেন নেক্সট এইটো তেনেকুৱা আছে জাষ্ট তোমালোকে এইটো ইয়াতে 2 এটা আছে ইয়াতে দুটা আছে হয় না ইয়াতে দুটা আছে দেন ইয়াতে তিনিটা আছে দেন ইয়াতে কিমান আছে চাৰিটা আছে ঠিক আছে দেন ইয়াতে কিমান আছে পাঁচটা আছে গতিকে হাইয়েষ্ট নাম্বাৰ য'ত আছে সেইটোৰ পৰা ষ্টাৰ্ট কৰা 2 × 5 কিমান হ'ব 10 হয় হাতত কিমান থাকিল কেৰি 1 দেন 4 2 যা 8 8 + 1 9 ঠিক আছে এণ্ড 2 3 যা কিমান হয় 6 দেন ইয়াতে কিমান আছে 22 মানে দুটা আছে হয় না 2 2 যা কিমান হ'ব ইয়াতে 4 এণ্ড ইয়াতে 2 কেইটা আছে ইয়াতে আছে এটা গতিকে 1 লগ মাতি 2 1 যা 2 এইখিনি হ'ল এটা আমি ফ্ৰেকশনখিনি কৰিব লাগিব চাবা 1/3 1/3 এণ্ড 1/3 কিমান হয় তোমালোকে ইয়াতে যদি কৰা 1/3 এণ্ড 1/3 এইখিনি জানিবই লাগে তোমালোকে এলচিএম যেহেতু 3 হয় এণ্ড 1 + 1 3 কিমান হ'ব আল্টিমেটলি 1 হ'ব আৰু ইয়াতে যাতে হাফ প্লাছ হাফ কিমান হ'ব 1 মানে দুটা এইখিনিত আমি কিমান পালো এই তিনিটা যেতিয়া প্লাছ কৰিম আমি ইয়াৰ পৰা 1 পাম আৰু এই হাফ আৰু এই হাফটো যেতিয়া আমি প্লাছ কৰিম তাৰ পৰা কিমান পাম আমি 1 পাম তো 1 + 1 কিমান এক্সট্ৰাকে 2 এড কৰিব লাগিব মানে কিমান হ'ব 24692 ঠিক আছে 692 এইটো অপশ্যন নম্বৰ ডি2 কাৰেক্ট হ'ব ঠিক আছে অপশ্যন নম্বৰ ডি2 কাৰেক্ট হ'ব দেন নেক্সট এইটো অকণমান বেলেগ আছে চাবা ইয়াতে 33 আছে ইয়াতো 33 ইয়াতো 33 মানে কি 33 কেইটা আছে 33 চাৰিটা আছে গতিকে তোমালোকে এনেকৈ কৰিব পাৰা 33 × 4 এইটো মুখেৰে কৰিব পাৰা 3 4 যা 12 1 3 4 যা 12 এণ্ড 1 কিমান হয় 13 132 দেন ইয়াতে হাফটো নহয় ইয়াতে 1/5 দেন 2/5 ইয়াতে চাবা 5 যেহেতু এলচিএম হ'ব গোটেইকেইটা তলত 5 আছে গতিকে তলততো 5 হ'ব প্ৰব্লেম নাই এতিয়া ওপৰকেইটা প্লাছ কৰা 1 + 2 কিমান হয় 3 3 + 3 কিমান হয় 6 6 + 4 কিমান হয় 10 তাৰ মানে এটা কাম কৰিব পাৰো 132 প্লাছ ওপৰত কিমান হ'ব 10 আৰু তলত কিমান হ'ব 5 গতিকে 5 2 যে কিমান হ'ব 10 তাৰ মানে 132 + 2 কিমান হ'ব 134 কিমান হ'ব 134 অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব ঠিক আছে দেন নেক্সট আচ্ছা এইটো তেনেকুৱা আছে কিন্তু এইটো এটা কাম কৰিব পাৰিম আমি কি কাম কৰিব যেতিয়া 99 বা 999 তেনেকুৱা 99 থকা বিলাক থাকে তেতিয়াহলে আমি শৰ্ট ট্ৰিক এপ্লাই কৰিব পাৰো ঠিক আছে ইয়াতে কিমানটা আছে চাবা 1 2 3 4 5 তাৰ মানে আমি কি লিখিব পাৰো ইয়াতে 999 × 5 হ'ব লাগিছিল ঠিক আছে এই 99 যেটো 9 আছে হেতুক আমি কি লিখিব পাৰো 1000 - 1 ইজি কৰিব কাৰণে মই এটো কৰিছো ঠিক আছে তো ইয়াতে আমি কিমান পাম চাবা এটো যেতিয়া এটো 5 × 1000 কৰিম তেতিয়া হলে আমাৰ কিমান হ'ব 5000 হ'ব দেন 5 × 1 কৰিলে কিমান হ'ব 5 ঠিক আছে মই অকল 99 খিনি কৰিলো এতিয়া ভগ্নাংশৰ খিনি আমি এক্সট্ৰাকে কৰিম ভগ্নাংশৰ খিনি যেতিয়া এক্সট্ৰাকে কৰিম এটা বস্তু মনত ৰাখিবা ইয়াতে কিমান আছে চাই লবা 1/2 1/6 1/12 দেন 1/20 হয় না দেন 1/30 এইটো চাবা এইটো কেনেকৈ লিখিব পাৰো 1/2 ক আমি কি লিখিব পাৰো 1 × 2 হয় না দেন 1/6 ক আমি কি লিখিব পাৰো 2 × 3 দেন 1/12 ক আমি কেনেকৈ লিখিব পাৰো 3 × 4 দেন 1/20 ক আমি লিখিব পাৰো 4 × 5 এণ্ড 1/30 ক আমি লিখিব পাৰো 5 × 6 মানে কি হৈছে কন্টিনিউয়াস নাম্বাৰ বিলাক মাল্টিপ্লাই হৈ আছে 1 × 2 2 × 3 3 × 4 4 × 5 হয় না এনেকুৱা যেতিয়া ম্যাথছ থাকে ইয়াৰ এটা ফৰ্মুলা আছে সলভ কৰাৰ কাৰণে কি ফৰ্মুলা 1/first term 1/first term short trick itu 1/first term minus 1/last term ঠিক আছে 1/last term এটা চাবা 1/first term কিমান আছে ইয়াতে 1/first term চাবা এটো first term 1 আৰু last term কোনটো আছে last term 6 হয় তো 1 and ইয়াতে 1 কিমান হ'ব 6 গতিকে 1 যেতিয়া আমি ইয়াতে এলচিএম লম 6 হ'ব 6 1 যা 6 minus 1 কিমান আহিব 5/6 কিমান আহিলে 5/6 আৰু ইয়াতে কিমান আহিব আমাৰ 4995 plus 5/6 কিমান হ'ব 5/6 মানে 4995 5/6 এইটো ৰাইট হ'ব অপশ্যন নম্বৰ সি টু কাৰেক্ট হ'ব ঠিক আছে দেন নেক্সট আচ্ছা এনেকুৱা টাইপৰ ম্যাথছ প্ৰায় অহা দেখিবলৈ পোৱা যায় খুবেই ইম্পৰ্টেন্ট তোমালোকে চাই লবা এইটো ভালদৰে ঠিক আছে মই ইয়াতে শৰ্ট ট্ৰিক এটা শিকাইছো তোমালোকক ইয়াতে চাবা যেতিয়া 1 প্লাস সামথিং থাকে এন্ড 1/1 কৰি বস্তুবিলাক আহি থাকে তেতিয়াহলে প্ৰথমতে কি কৰিবা তুমি কাউন্ট কৰিবা যে এইটো সাইডত কিমানটা 1 আছে হয়নে ইয়াতে চাবা তিনিটা 1 আছে আৰু ইয়াতে চাবা এই লাষ্টৰ ভগ্নাংশটো মেইন হয় ঠিক আছে ইয়াতে কিমান আছে 1/8 তো এটা কাম কৰিবা 1/8 তো মই এটা কাম কৰো ইয়াতে 1/8 লিখি ললো লাষ্টৰ যেটো ভগ্নাংশ আছে এইটো প্ৰথমতে লিখি লবা ঠিক আছে তাৰ পাছত তুমি কাউন্ট কৰিবা কেইটা নাম্বাৰ আছে ইয়াতে
এক্সট্ৰাকে কেইটা নাম্বাৰ এড হৈ আছে চাবা ইয়াতে 1 প্লাস ইয়াতে 1 প্লাস ইয়াতে 1 প্লাস কেইটা নাম্বাৰ হৈ আছে ইয়াতে মুঠ তিনিটা নাম্বাৰ হৈ আছে তাৰ মানে তুমি তিনিটা স্পেস ইয়াতে খালিকে লিখি দিবা তিনিটা খালিটা লিখি দিবা ঠিক আছে তাৰ পাছত তুমি চাবা প্লাস নে মাইনাস এইটো চাবা এইটো কিমান আছে এইটো প্লাস আছে না গতিকে প্লাস যদি আছে প্লাস কৰিবা ইয়াতে প্লাস কৰিলে কিমান হ'ব 1 প্লাস 8 কিমান হ'ব 9 ঠিক আছে দেন 9 প্লাস 8 প্লাস 9 কিমান হ'ব 17 গতিকে 17 লিখিম এন্ড লাস্ট 9 plus 17 কিমান হ'ব 9 plus 17 26 হ'ব ঠিক আছে এটা লাস্টৰ এনসারটো কি হ'ব প্ৰথমতে ওপৰত এইটো লিখিবা 26/17 ঠিক আছে আকৌ কেতিয়াবা যদি ইয়াৰ ওপৰত আকৌ গোটেইখিনিৰ ওপৰত যদি 1 থাকে তাৰ মানে তুমি এইখিনিৰ এনসারটো কিমান পাবা 26/17 তাৰ পিছত তুমি ওলটাই দিব লাগিব 17/6 হ'ব ঠিক আছে যদি ওপৰত একেবাৰে গোটেইখিনিৰ ওপৰত এনেকে 1 থাকে বাকি এনসারটো সেম থাকিব তো ইয়াতে आंसर কিমান আহিল 26/17 অপশন নাম্বার D2 কারেক্ট হ'ব ঠিক আছে এটা নেক্সট কোশ্চেন নাম্বার 82 লৈ আহিছো কোশ্চেন নাম্বার 8 তেনেকুৱা সেম হ'ব আগৰটো দৰে ঠিক আছে তো ইয়াতে কিমান লিখিবা 1 কিমান হ'ব 1/4 কাৰণ লাষ্টত চোৱা এটো কিমান আছে 1/4 গতিকে মই ইয়াতে 1/4 লিখিলো তাৰ পিছত 1 ইয়াতে কাউন্ট কৰা কেইটা আছে 1 হ'ব পাৰে বা 2 হ'ব পাৰে যিকোনো নাম্বাৰ হ'ব পাৰে ঠিক আছে ইয়াতে কেইটা আছে ইয়াতে 4টা আছে গতিকে মই ইয়াতে 4টা স্পেস খালিকে ৰাখিম ঠিক আছে গতিকে সেম নম্বৰ যদি থাকে তেতিয়া হলে প্ৰবলেম নাই সেম নম্বৰ থাকিলে ডাইৰেক্ট তোমালোকে প্লাস কৰি গৈ থাকিবা যদি বেলেগ বেলেগ নম্বৰ থাকে তেতিয়া হলে বেলেগ এটা প্ৰসেস আছে মই এটো কি দি আছো ঠিক আছে ইয়াতে গোটেই কিটা নম্বৰ সেম আছে গতিকে জাস্ট কেইটা নম্বৰ আছে 4টা আছে গতিকে 4টা খালিটাই লিখিবা তাৰ পিছত কি আছে এইটো এই সাইনটো চাবা ইয়াতে প্লাস আছে না মাইনাস আছে গতিকে প্লাস আছে যেহেতু গতিকে ইয়াতে প্লাস কৰা 4 + 1 কিমান হ'ব 5 ঠিক আছে 4 + 1 কিমান হ'ব 5 তো ইয়াতে 5 টো ইয়াতে মই লিখি ললো ঠিক আছে দেন 4 + 5 কিমান হ'ব 9 গতিকে 9 টো ইয়াতে লিখিম দেন 9 + 4 কিমান 9 + 5 কিমান হ'ব 14 42 মই ইয়াতে লিখি দিম ঠিক আছে দেন 14 + 9 কিমান হ'ব 23 ঠিক আছে 23 দেন লাষ্টৰ आंसरটো মই কি কৈছো এই লাষ্টটো ওপৰত থাকিব দেন 23 বাই তাৰ আগৰটো কিমান আছে 14 23/14 দেন आंसर কোনটো হ'ব 23/14 এইটো ৰাইট হ'ব আচ্ছা তোমালোকে যদি বিচৰা যে এইটো চেক কৰিব লাগে কেনেকৈ চেক কৰিবা চাবা এটো মই এবাৰ চেক কৰি দি আছো ঠিক আছে দেন 1 by again 1 plus 1/4 এটো যদি তোমালোকে কৰা চোৱা আগৰখিনিটো সেম থাকিব 1/1 plus 1/1 plus ঠিক আছে ইয়াতে চাবা ইয়াতে তুমি যদি এলসিএম লোৱা এই ইয়াতে যদি তুমি এলসিএম লোৱা তেতিয়াহলে এলসিএম কিমান হ'ব এইটো 4 হ'ব দেন 4 into 1 4 plus 1 5/4 ঠিক আছে 1 by কিমান হ'ব 5/4 এটো যেতিয়া ওলটি যাব তেতিয়াহলে কিমান লিখিব পাৰো আমি ভালকে বুজাই দি আছো এইখান ডাঙৰকে লিখি আছো ইমান ডাঙৰকে লিখিব নালাগে ঠিক আছে শর্টকাট লিখিব লাগে তোমালোকে ইয়াতে চাবা 1 plus ইয়াতে 5/4 ওলটি গলে কিমান হ'ব 4/5 ঠিক আছে তাৰপিছত তুমি হিটো এলসিএম লোৱা 1 plus 1 plus ইয়াতে 5 1 যা 5 এলসিএম হ'ব 5 লখাগু হ'ব দেন 5 1 যা 5 plus 4 9 9/5 তলত হ'ব দেন এটো ওপৰত 1 আছে গটিকে ওলটাই দিবা দেন 5 কিমান হ'ব 5/9 ঠিক আছে দেন ইয়াতে মই আকৌ কৰিছো ইয়াতে দেন 1 plus ইয়াতে চাবা তুমি এলসিএম কিমান হ'ব 9 9 1 যা 9 plus 5 কিমান হ'ব 14 14/9 ঠিক আছে মানে ইয়াতে হ'ব 14/9 কিন্তু ওপৰত 1 থকা কাৰণে এটো ওলটাই দিব লাগিব 9 কিমান হ'ব 14 গটিকে ইয়াতে লখাগু কিমান হ'ব 14 14 1 যা 14 plus 9 কিমান হ'ব 23 14 plus 9 কিমান হ'ব 23 সোৱা 23/14 ইয়াতে आंसर কিমান আহিছিল 23/14 ইয়াতে সময় বেছি লাগিব কিন্তু ইয়াতে তুমি হনকালে কৰিব পাৰা ঠিক আছে এতিয়া সোৱা এই গেটাটো গোটেকিটা নাম্বার সেম আছিল গটিকে এইবাৰ যদি নাম্বার কিটা চেঞ্জ কৰি দিও ইয়াতে চাবা 2 3 2 1 এবিলা বেলেগ নাম্বার আহিছে প্ৰথমতে তুমি লাষ্টৰ ফ্ৰেকশনটো লিখা কোনো প্ৰবলেম নাই 2 কিমান আছে 2/3 মই লিখি ললো ঠিক আছে তাৰ পিছত তুমি চাবা কেইটা নাম্বার আছে এটো আগৰ দৰে কেইটা নাম্বার 1 2 3 4 ঠিক আছে কেইটা নাম্বার আছে 1 2 3 4 গটিকে আমি 4টা স্পেস দিলম 1 2 3 4 কিন্তু এইবাৰ সোৱা নাম্বার বিলাক বেলেগ গটিকে এটা কাম কৰিবা আগৰ বিলিকে আমি কি কৰিছিলো যিবিলাক প্লাস কৰিছিলো হয় না এইবাৰ আমি বেলেগকে লিখিব লাগিব এইবাৰ আমি কি কৰিব লাগিব ইয়াতে যেটো ফার্স্ট ইয়াৰ পৰা স্টার্ট কৰিব লাগিব ইয়াৰ পৰা স্টার্ট মানে ইয়াতে কিমান আছে +1 আছে গটিকে এই জাস্ট ইয়াৰ ওপৰত এই নাম্বাৰটোৰ পৰা আৰম্ভ কৰিব লাগিব +1 ইয়াতে লিখিম ঠিক আছে আগৰটো আমি ডাইৰেক্ট প্লাস কৰিছিলো কিন্তু এইবাৰ আমি ভ্যালু বিলা বহাব লাগিব কাৰণ ইয়াতে বেলেগ নাম্বার আছে ঠিক আছে +1 তাৰ পিছত নেক্সট নাম্বার কি আছে ইয়াতে চাবা তলৰ পৰা ওপৰলৈ যাবা নেক্সট নাম্বার 2 আছে নেক্সট নাম্বার কিমান আছে 2 গটিকে এই খালি ঠাইটোৰ ওপৰত মই ইয়াতে কিমান লিখিম +2
ঠিক আছে নেক্সট নাম্বাৰ কিমান আছে 3 প্লাস 3 গতিকে এই খালি ঠাইটোৰ ওপৰত মই কি লিখিম প্লাস 3 নেক্সট নাম্বাৰ কিমান আছে নেক্সট নাম্বাৰ চোৱা এইটো 2 গতিকে এই খালি ঠাইটোৰ ওপৰত মই কি লিখিম প্লাস 2 তাৰপিছত কি কৰিবা চোৱা এই 3 লগত এই ওপৰত যেটো নাম্বাৰ থাকে এইটো মাল্টিপ্লাই হয় আৰু এই ফলৰ নাম্বাৰটো কি হ'ব এই ফলৰ নাম্বাৰটো প্লাস হ'ব এটা 3 1 যা 3 প্লাস 2 কিমান হ'ব 5 গতিকে মই এই 5 টো ইয়াতে লিখিম ঠিক তেনেকৈ ইয়াতে এইটোৰ লগত কি হ'ব পূৰণ 5 2 যা 10 আৰু এইটোৰ লগত কি হ'ব তোমাৰ প্লাস হ'ব 5 2 যা 10 প্লাস 3 13 গতিকে মই ইয়াতে 13 লিখিম দেন এগেইন 13 into কিমান হ'ব 3 13 into 3 39 and 39 plus 5 কিমান হ'ব 39 plus 5 44 ঠিক আছে 44 টো মই ইয়াতে লিখিম then 44 into 2 কিমান হয় 88 and 88 into 13 কিমান হয় 88 plus 13 কিমান হয় 101 গতিকে লাষ্টৰ এনসাৰটো কি আহিব 101 divided by 44 তোমালোকে চেক কৰি ল'ব পাৰা ঠিক আছে 101 by 44 and option number B2 correct হ'ব ঠিক আছে option number B2 correct হ'ব এটা next I to the power এইবিলাক actually কি হয় complex number হয় ঠিক আছে sorry complex number নহয় এইবিলাক কি কয় imaginary ঠিক আছে imaginary number হয় তো ইয়াতে কি হয় I to the power 20 ঠিক আছে I to the power 20 imaginary number বুলি কোৱাতে অসমীয়াত কাল্পনিক সংখ্যা বুলি কোৱা হয় এতিয়া মনৰ ৰাখিবা সদায় I square কি হয় I square -1 হয় ঠিক আছে যদি I এর ভ্যালু হুদু তেতিয়া হলে কি হয় এইটো মনৰ ৰাখিবা I এর ভ্যালু সদায় square root of -1 হয় মেইন যদি ইয়াক স্কয়ার কৰি দিও তেতিয়া হলে এইটো যেটো বৰ্গমূল আছে হেতু ক্যান্সেল হৈ যাব আৰু -1 থাকিব ইয়াৰ পৰা আমি এইটো পাম I square equals to -1 যেতিয়া I related maths আহিব তেতিয়া তুমি I square দি সলভ কৰিব লাগে ঠিক আছে তো ইয়াতে চাবা I to the power 20 তো ইয়াতে মই প্ৰথমতে কি লিখিম I square তো ইয়াতে 2 আছে ইয়াতে 20 হ'ব কাৰণে কিমান দি মাল্টিপ্লাই হ'ব লাগিব ইয়াতে 10 তো I square এর ভ্যালু আমি জানো I square ভ্যালু কিমান -1 গতিকে ইয়াতে -1 লিখিম এন্ড ওপৰত কিমান হ'ব 10 আচ্ছা -1 এর পাওয়ার যদি পজিটিভ হয় যদি ইভেন হয় নট পজিটিভ যদি ইভেন হয় যুগ্ম সংখ্যা হয় তেতিয়া হলে आंसर 1 হয় আৰু যদি অযুগ্ম সংখ্যা হয় তেতিয়া হলে -1 হয় বাস এইটো মনত ৰাখিবা ঠিক আছে ঠিক তেনেদৰে ইয়াতে যদি মই এনেকে লিখিলো হয় এনে এইটো কোশ্চেন যদি এনেকে দিলে হয় I to the power 21 উলিয়াব লাগিল হয় তেতিয়া হলে কি লিখিলা হয় ঠিক তেনেদৰে I square into 10 এ লিখিলা হয় তেতিয়া হলে কি হল 2 into 10 20 হলে কিন্তু আমাক কিমান লাগে ইয়াতে 21 গতিকে ইয়াতে তুমি এটা I দিব লাগিলে হয় 21 কিয় এটো I দিলো কাৰণ এই I টোৰ ওপৰত একো নাথাকিলে মানে কি আছে ইয়াতে 1 আছে দেন ইয়াতে 2 into 10 কিমান হয় 20 দেন এটো প্লাস হয় ঠিক আছে কাৰণ বেস টু সেম হলে পুৰণৰ ক্ষেত্ৰত কি হয় পাৱাৰ যোগ হয় গতিকে এই 20 and plus 1 কইলে কিমান হ'ব 21 গতিকে এনেকে লিখিব পাৰো ঠিক আছে এটোৰ ভ্যালু কিমান হয় -1 ইয়াতে 10 থাকিব ইনটু কিমান থাকিব ইয়াতে ওপৰ 1 টো নি লিখে জেনাৰেলি I গতিকে ইয়াতে -1 to the power 10 যুগ্ম সংখ্যা গতিকে ইয়াতে পজিটিভ নাম্বাৰ হ'ব আৰু ইয়াতে I ঠিক আছে গতিকে ইয়াতে आंसर কি হ'ব 1 সৰি I হ'ব কাৰণ এটোৰ ভ্যালু কিমান আহিব এটো ভ্যালু 1 আহিব 1 into I কিমান হ'ব I হ'ব ঠিক আছে এতিয়া নেক্সট আচ্ছা নেক্সট কোশ্চেন টো লৈ আহিছো ইয়াৰ আগৰ आंसर টো কিমান আছিল আমাৰ 1 আছিল নহয় জানো 1 কোনটো ৰাইট হ'ব অপচন নম্বৰ D2 কাৰেক্ট হ'ব এতিয়া নেক্সট এটো কোশ্চেন চাবা 1 plus I plus I square plus I square plus I cube ঠিক আছে গটিকে 1 plus I and I square ভ্যালু কিমান হয় -1 and I cube কেনেকে লিখিম আমি I square into I কাৰণ ইয়াতে 1 আছে 1 plus 2 কিমান হ'ব 3 হ'ব ঠিক আছে গটিকে 1 plus I plus আচ্ছা প্লাস into মাইনাস কৰিলে -1 হ'ব and I square -1 I square ভ্যালু কিমান হ'ব -1 into I গটিকে আলটিমেটলি ইয়াতে কিমান আহিব প্লাস I 1 plus I -1 and ইয়াতে -I গটিকে গটেখিনি ক্যান্সেল হৈ যাব আলটিমেটলি आंसर কিমান হ'ব 0 आंसर কিমান হ'ব 0 অপচন নম্বৰ A2 কাৰেক্ট হ'ব ঠিক আছে এতিয়া চাবা এটো বদমাস রুল এপ্লাই কৰিব লাগে ঠিক আছে বদমাস রুলত এটা মনত ৰাখিবা যে বদমাস রুল যেতিয়া আমি এপ্লাই কৰো তাতে কি হয় একচুয়ালি বদমাস বুলি লিখোতে BO আমি কি লিখিব লাগে BOD MAS বদমাস B stands for what bracket B stands for brackets আচ্ছা brackets or আগত মনত ৰাখিবা এটো ফার্স্ট ব্র্যাকেট দেন সেকেন্ড ব্র্যাকেট বা দ্বিতীয় বন্ধনী and this is এটো হল তৃতীয় বন্ধনী প্ৰথমতে ফার্স্ট বন্ধনী প্ৰথম বন্ধনীৰ কাম কৰিব লাগে দেন সেকেন্ড ব্র্যাকেট দেন থার্ড ব্র্যাকেটৰ কাম কৰিব লাগে মনত ৰাখিবা অফ মানে কি হয়
অফ মানে মাল্টিপ্লিকেশ্যন একচুৱেলি আৰু যেতিয়া চাবা তোমালোকে ব্ৰেকেটৰ পিছত যদি ইয়াতে কিবা এটা নাম্বাৰ থাকে সাপোজ 2 বা 3 থাকিলে এইখিনিত আমি একচুৱেলি এই ব্ৰেকেট আৰু নাম্বাৰৰ মাজত আমি কি বুজায় একচুৱেলি অফ বুজায় ঠিক আছে তেনেকৈ মনত ৰাখিবা ব্ৰেকেট থাকিলে অফ বুজায় একচুৱেলি যদি ইয়াৰ মাজত কোনো চিম্বল নাথাকে কোনো সাইন নাথাকে প্লাছ বা মাইনাছ নাথাকে দেন যদি অফ নাথাকে তেতিয়াহ'লে তুমি ডিভিজনৰ কাম প্ৰথমতে কৰিবা ডি ষ্টেণ্ডছ ফৰ ডিভিজন ঠিক আছে এম ষ্টেণ্ডছ ফৰ multiplication then A stands for addition job ঠিক আছে আৰু যেটো S stands for what subtraction okay তাৰ পিছত এটা কথা মনত ৰাখিবা এইখিনিটো গটেখিনি হল তাৰ আগতে এটা কি থাকে তোমাৰ v থাকে ঠিক আছে তাৰ আগতে এটা কি থাকে v টুক ভিনকুলাম বুলি কোৱা হয় ভিনকুলাম মানে ইয়াতে চাবা ভিনকুলাম মানে কি হয় বাৰ একচুৱেলি কি হয় বাৰ থাকে জট ঠিক আছে বাৰ এইটো চোৱা এইটো ভিনকুলাম হয় মানে বাৰ থাকিলে প্ৰথমতে সদায় মনত ৰাখিবা বাৰৰ কামটো প্ৰথমতে কৰিব লাগে সো ইয়াতে চাবা যেটো আছে ইয়াতে মই এইটো লিখি লৈছো ঠিক আছে 29 then 6 then ইয়াতে সেকেন্ড ব্ৰেকেট 27 divided by 3 ঠিক আছে then ইয়াতে 6 and এইটো প্ৰথমতে কৰিব লাগিব কাৰণ ইয়াৰ ওপৰ বাৰ আছে 23 minus 4 into 5 কিমান হ'ব 23 minus 20 কিমান হ'ব 3 হ'ব গতিকে মই ইয়াতে কিমান লিখিম 3 ঠিক আছে দেন এটো কৰিলো তাৰ পিছত চাবা তোমালকে এইটা চাবা 6 minus 3 কিমান হ'ব ইয়াতে চাবা 29 minus 6 and 27 minus 3 and ইয়াতে চাবা তুমি যদি ইয়াতে তুমি এনেকে লিখা 6 minus 3 কিমান হ'ব 3 হয় না ব্ৰেকেট টু ক্লোজ হৈ গল এতিয়া তুমি যদি এনেকে পূৰণ দিয়া তাৰ পিছত যদি তুমি কৰা যে আগত মই ডিভাইড কৰিব লাগে গটিকে মই আগত ডিভাইড কৰি 9 into 3 কৰা তেতিয়া হলে তোমাৰ ৰং হৈ যাব তেতিয়া হলে তোমাৰ কি হ'ব ৰং হ'ব মনত ৰাখিবা কাৰণ এইটো এই যেটো ব্ৰেকেট আছে এইটো যদিও মাল্টিপ্লিকেশন হয় কিন্তু এইটো কোনটো ফ্যাক্টৰে মাল্টিপ্লিকেশন হয় অফ মনত ৰাখিবা যে ডিভিজন আৰু মাল্টিপ্লিকেশনত যদি আমি কম্পেয়াৰ কৰো তেতিয়া মাল্টিপ্লিকেশন টু পিছত আহে কিন্তু যদি অফ এন্ড ডিভিজন কম্পেয়াৰ কৰো তেতিয়া হলে অফ টু আগত আহে আৰু এই ব্ৰেকেট টু কিহৰ কাম কৰি আছে অফৰ কাম কৰি আছে ঠিক আছে গটিকে আমি আগত এই ক্ষেত্ৰত কি কৰিব লাগিব আগত এই পূৰণটো কৰি ল'ব লাগিব ঠিক আছে এই ক্ষেত্ৰত আমি আগত পূৰণ কৰিব লাগিব আগত যদি হৰণ কৰো তেতিয়া হলে আমাৰ ৰং হৈ যাব মনত ৰাখিবা এইটো ঠিক আছে গটিকে হেতু ইয়াতে চাবা ইয়াতে কি কৰিম মই ইয়াতে 27 এ লিখিলো কিন্তু ইয়াতে মই কি কৰিম 3 into ইয়াতে 6 minus 3 কিমান হ'ব 3 আৰু ইয়াতে যেহেতু অফ আছে বা আমি এবাৰ অফ লিখি লব পাৰো যাতে তোমাৰ যাতে প্ৰবলেম নহয় হেকাৰণে মই লিখি দি আছো ঠিক আছে এটা 7 then ইয়াতে 29 minus 6 ইয়াতে কি কৰিম মই 27 and 3 into 3 কিমান হ'ব 9 and 9 ইয়াতে যদি মই ইয়াতে লিখো তেতিয়া হলে 27 divided by কিমান হ'ব 9 হ'ব ঠিক আছে তাৰ পিছত যদি মই এটা সিম্পলিফাই কৰো তেতিয়া হলে কিমান হ'ব 29 and ইয়াতে কিমান হ'ব 6 and 27 divided by ইয়াতে কিমান হ'ব 3 ঠিক আছে তো ইয়াতে কিমান হ'ব 7 plus 29 and ইয়াতে 60 is 18 এতিয়া চাবা তোমালোকে এতিয়া এইটো কথা নকবা যে এডিশন আগত আছে মই এডিশন কৰিম যেতিয়া তোমালোকে অকল এডিশন প্লাস আৰু মাইনাস পাবা তেতিয়া হলে জিটো আগত পাবা হেতু কইলে হল একো ইয়াতে এনেকুৱা কথা নহয় যে আগত এডিশন কইলে পিছত যদি মাইনাস কৰো তেতিয়া হলে তোমাৰ आंसर ৰং আহিব এনেকুৱা নহয় যদি প্লাস আৰু মাইনাস আছে তুমি প্লাস আগত পাইলে প্লাস কৰিবা মাইনাস যদি আগত কৰিব মন আছে মাইনাস কৰিবা आंसर সেমে আহিব বুজিছা आंसर সেমে আহিব ইয়াতে কিমান আছে 29 and 7 কিমান হ'ব 36 minus 18 কিমান হ'ব आंसर 18 হ'ব ঠিক আছে 36 minus 18 কিমান হ'ব आंसर 18 হ'ব and option number C to correct হ'ব 13 number ইয়াতে চাবা ইয়াতে কি দিয়া আছে তোমাৰ এই ক্ষেত্ৰত তুমি আগত চাবা ইয়াতে কোনো অফ নাই গতিকে ইয়াতে চাবা এই যেতিয়া প্ৰথম বান্ধনী কাম কৰিবা ইয়াতে তুমি প্ৰথমতে এই ডিভিজনৰ কামটো আগত কৰিব লাগিব কাৰণ বদমাছ ৰুল মতে আগত ব্ৰেকেটৰ কাম কৰিব লাগে ঠিক আছে সো আমি প্ৰথম বান্ধনীৰ ভিতৰত 45 minus 3 and ইয়াতে 10 and 12 ক যদি 3 ৰে ডিভাইড কৰো তেতিয়া হলে আমি কিমান পাম 3 4 যা 12 and 4 minus 2 into 3 then plus 6 ঠিক আছে next কি কৰিম আমি 45 minus 3 into ইয়াতে চাবা 4 4 যা 16 ঠিক আছে plus 16 and 3 2 যা 6 and plus 6 ইয়াতে এতিয়া চাবা তুমি 45 minus 3 ভিতৰ তুমি
এইটো প্লাস কৰিলে হ'ব নহলে 16 পৰা 6 মাইনাস কৰি দিলেও সেম आंसर আহিব 16 পৰা 6 মাইনাস কৰিলে কিমান হ'ব 10 10 plus 10 20 আৰু এইটো কৰিছো 10 plus 16 কিমান 26 minus 6 20 আহিব ঠিক আছে 20 এ আহিব ইয়াতে এতিয়া তুমি মাল্টিপ্লাই ইয়াতে 20 আহিব দেন মাল্টিপ্লাই দিব পাৰা এতিয়া কিমান আহিব आंसर 45 minus 60 plus 6 ইয়াতে 60 and 45 15 আহিব ইয়াতে অকল মাইনাস সাইন থাকিব দেন 6 ঠিক আছে তো ইয়াতে যদি মাইনাস কৰো মই কিমান পাম -9 অপশন নাম্বার B2 কারেক্ট হ'ব ঠিক আছে অপশন নাম্বার B2 কারেক্ট হ'ব দেন নেক্সট আচ্ছা ইয়াতে অকল তুমি চাব পাইছে ডিভাইড এটা কথা মনত ৰাখিবা চাবা ইয়াতে কি হয় a divided by b divided by c যদি কৰো চাবা যেতিয়া গটেখিনি ডিভাইড থাকে তেতিয়া সদায় মনত ৰাখিবা লেফট সাইডৰ পৰা স্টাৰ্ট কৰিবা মানে এই প্ৰথমৰ পৰা স্টাৰ্ট হ'ব তোমাৰ এই প্ৰথমৰ পৰা যাবলৈ স্টাৰ্ট কৰিবা যদি গটেকিটা ডিভাইড থাকে ইয়াতে চাবা প্ৰথমতে a by b লিখি ললো ডিভাইড মানে বাই নেক্সট c আছে গটিকে c টো এনেকে লিখি ললো এটা a by b c মানে ইয়াত তলত 1 আছে গটিকে পুৰণত কনভাৰ্ট কৰিলে কি হ'ব 1 by c মানে কি হয় a b c ঠিক আছে ঠিক তেন্দ্ৰ যদি ইয়াতে d থাকিলে হয় তেতিয়া মই ইয়াতে কি লিখিলো এনেকে d লিখিলো হয় এনেকে d লিখা থাকিলে ঠিক আছে এনেকে d লিখা থাকিলে হয় এটা d মানে কি হয় 1 d by 1 আছে তো ইয়াতে মই কি লিখিলো হয় b c এটা যেটা মাল্টিপ্লাই কৰিবা তেতিয়া অলৰেডি যাব গটিকে ইয়াতে d টো কি মানে b c তাৰ মানে ইয়াৰ পৰা কি বুজিব পাৰিছা যদি গোটেইবিলাক ডিভাইড থাকে প্ৰথমৰটো ওপৰত লিখিবা আৰু বাকি কেইটা কোড লিখিবা তলত লিখিবা ঠিক আছে বাকি এটা কোড লিখিব লাগে তলত লিখিব লাগে ঠিক আছে কিন্তু ইয়াতে তেনেকুৱা নাই অকনমান বেলেগ আছে কিন্তু এটো অকনমান কৰিব লগা হ'ব পাৰে এটা চোৱা কেনেকে কৰিম এটা চাবা 1 divided by 1 plus 1 divided by এটো যেটো মই শিকালো এটো নেক্সট ম্যাথছ লাগিব ঠিক আছে ইয়াতে 1 plus 1 divided by এটা চাবা 1 plus 1 by কিমান আহিলে ইয়াতে 4 আহিলে ডিভাইড টু 1 by 4 লিখিলো ঠিক আছে এটা তুমি ইয়াতে ক্লোজ কৰি দিয়া তাৰ পিছত কি হ'ব 1 divided by 1 plus 1 divided by ইয়াতে 1 plus ইয়াতে চাবা ইয়াতে 4 যদি লখাগু হয় 4 1 যা 4 plus 1 5 by 4 কিমান আহিব 5 by 4 আৰু ইয়াতে ডিভাইড আছে ডিভাইডটো যদি আমি চেঞ্জ কৰো পুৰণত তেতিয়া হলে কিমান হ'ব 5 by 4 ৰ ঠাইত কিমান হ'ব 4 by 5 হ'ব হয় না এতিয়া চাবা তুমি 1 divided by 1 plus 1 divided by এটা চাবা 4 1 যা 4 by 5 ইয়াতে 4 by 5 আহিব তাৰ লগত 1 প্লাস কৰিলে কি হ'ব ইয়াতে চাবা লখাও কিমান হ'ব 5 হ'ব and 5 1 যা 5 plus 4 কিমান হ'ব 9 হ'ব হয় না 9 হ'ব এটা 1 divided by 1 plus ইয়াতে চাবা যেতিয়া 1 into কৰা তেতিয়া হলে কিমান হ'ব 5 by 9 তো আলটিমেটলি এটা কিমান আহিলে ইয়াতে 5 by 9 এটো মাল্টিপ্লাই কৰিলে সেমে আহিব তো 5 by 9 plus 1 so 9 1 যা 9 plus 5 14 1 divided by 9 plus 5 14 by 9 ঠিক আছে তা 1 divided by মানে ইয়াতে মাল্টিপ্লাই যেতিয়া পূৰণ কৰিবা তেতিয়া হলে এটো অলৰেডি যাব 9 by কিমান হ'ব 14 হ'ব 9 by কিমান হ'ব 14 অপশন নাম্বার B2 কারেক্ট হ'ব ঠিক আছে অপশন নাম্বার B2 কারেক্ট হ'ব the next এটা যেটো মই আগৰ ৰুলটো শিকালো ইয়াতে শিকাইছো যে a divided by b divided by c divided by d বাকিখিনি গোটেখিনি যদি ডিভাইডেড তেতিয়া হলে ফাৰ্স্ট নাম্বাৰটো কি থাকে ওপৰত থাকিব তো ফাৰ্স্ট নাম্বাৰ a আছে গটিকে ওপৰত থাকিব and বাকি কিটা গোটেকিটা তলত আহিব ঠিক আছে সো ঠিক তেনেদৰে ইয়াতে গোটেকিটা ডিভাইড আছে সো এইটো অকমান বেলেগ আছে এইটো পিছত মই মাল্টিপ্লাই কৰি দিম এইখিনি চোৱা এইখিনি তো সেম আছে ন গোটেকিটা ডিভাইড আছে গটিকে কি কৰিবা একেবাৰে প্ৰথমত কোনটো আছে 4000 গটিকে 4000 মই ওপৰত লিখি ললো ঠিক আছে দেন নেক্সট বাকি যিমান কেটা ডিভাইড আছে তলত লিখিবা আৰু পূৰণ দিবা মাজত 5 into 4 আৰু এইটো অলৰেডি কিমান আছে পূৰণে আছে গটিকে এইটো মাজত হ'ব পূৰণ বুলি এনেকে ঠিক আছে তো এইটো ক্যান্সেল কৰি দিব পাৰো মই দেন ইয়াতে কি কৰিব পাৰো এই 0 and 0 টো ক্যান্সেল কৰিব পাৰো দেন ওপৰত কিমান আছে 400 and তলত 5 4 যে কিমান হল 20 এইটো ক্যান্সেল কৰি দিয়া and ইয়াতে কিমান হ'ব 20 आंसर কিমান আহিলে তোমাৰ 20 আহিলে দেন অপশন নাম্বার B2 কারেক্ট হ'ব আশা কৰো তোমালোকে গোটেখিনি ম্যাথছ ভালদৰে বুজি পাইছা আৰু যদি ম্যাথছখিনি ভালদৰে বুজি পাইছা তেতিয়াহলে নিজৰ লগৰবোৰৰ মাজত শেয়াৰ কৰিবা আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ চোৱাৰ বাবে অশেষ ধন্যবাদ